তো হাই বন্ধুসকল, সহজ পদ্ধতিত কেনেকৈ মেখেলাত ফলছ লগাব পাৰি শিকোৱা হওক। চ' আমি প্ৰথমতে মেখেলাৰ তলৰ মুখনিটো মাৰি ল'ম। যিহেতু আমাৰ এইটোৰ মুখনি কাপোৰটো কমকৈ আছে, আমি মুখনি অলপ কমকৈ ওলাই দিম। যদি আমাৰ কাপোৰটো আৰু অলপ থাকিল হয়, আমি মুখনিটো আৰু অলপমান ওলাই দিলোঁ হয়। যিহেতু কমকৈ আছে, আমি কমকৈ দিছোঁ, নহ'লে আকৌ আমাৰ ফলছটো লগোৱাত অসুবিধা হ'ব। আমাৰ এটা ছাইড মোটামুটি হৈয়ে গ'ল। ঠিক একেই নিয়মত আমি আৰু এটা ছাইড মাৰি ল'ম। চাব পাৰে আপোনালোকে আমাৰ কাপোৰটো কমকৈ আছে। মুখনিত কাপোৰটো অলপ বেছিকৈ থাকিলে অলপ ভালকৈ মাৰিব পাৰি, বেছিকৈ মুখনিটো ওলাই দি কিনে সেনেকৈ মাৰিব পাৰি। যিহেতু আছেই কমকৈ, চ' আমি কমকৈ মাৰিব লাগিব। তো আমি এনেকৈ গোটেই মাৰি যাম। বন্ধুসকল, মই যিটো পদ্ধতিত ফলছ লগাম, এই পদ্ধতিটোত আপোনালোকে লগাব। যিমান ডাঙৰ ফুলৰ ফলছ হ'লেও লগোৱাত সহজ। চ' আমি ইয়াতে কাপোৰখিনি লগাম। এতিয়া আমি জোখ কৰি কাপোৰখিনি কাটিয়ে লৈছোঁ। আমি এইটো ফুলৰ যিখিনিৰ পৰা ফুল আছে সেইখিনিৰ পৰা আমি লাইনিংটো এইটো ছাইডে প্ৰথমতে লগাম। যিমান ডাঙৰ হ'লেও আপোনালোকে এই ছাইডটোত প্ৰথমতে লগাব, তেতিয়াহ'লে আৰু ফিনিচিঙত অসুবিধা আহি নপৰে। আমি সেইটো ছাইডত যদি আগতে লগাওঁ, আমাৰ বহুত অসুবিধা হয়। ফুলটো ডাঙৰ হ'লে এইটো ছাইডৰ পৰা লগাই গ'লে আমাৰ অলপো অসুবিধা নহয়, যিমান ফুল ডাঙৰ হ'লেও। তো আমি একে সমনীয়াকৈ গোটেইখিনি কাপোৰটো লগাই যাম। আমাৰ এক ছাইড হৈ গ'ল। এইবাৰ আমি উল্টাই লৈছোঁ আমাৰ লাইনিং ছটা, ফলছ ছটা। চাব পৰা আপোনালোকে। বন্ধুসকল, আমাৰ এটা ছাইড লগোৱাৰ পিছত আমি এতিয়া আমাৰ মেখেলাখন, আজিকালি মেখেলাবিলাক বহুত বহল আহে, তো আমি এটা ছাইড অলপমান কাটি লওঁ। আমি 2.5 ইঞ্চি 3 ইঞ্চিমান এটা ছাইডৰ কাটি ল'ম। দুইখন ছাইডে এফালে কাটিম আমি, এফালে নাকাটো, কাৰণ দুইফালে কাটিলে চিলোৱাত অলপ অসুবিধা হয়। তো আমি এটা ছাইড এনেকৈ কাটি লৈছোঁ। যিহেতু আমাৰ মেখেলাগিলা আজিকালি বহুত বহল আহে, বহল মেখেলা বহুতে পিন্ধিব বেয়া পায়। চ' এনেকৈ কাটি ল'ম। কাটি লোৱাৰ পিছত এতিয়া আমি মুখনিটো মাৰি দিম, তলৰ মুখনিটো। এনেকৈ আমি লাইনিং ছটা, ফলছ ছটা তলত সোমাই দি ওপৰৰ কাপোৰটো এনেকৈ অলপমান চাপি লৈ মাৰি দিম, যাতে আমাৰ ওপৰৰ লাইনিং ছটা বা ফলছ ছটা অলপমান লুজ হৈ থাকে। ইয়াত দেখা পাইছে আপোনালোকে ধুনীয়াকৈ আমাৰ ফলছ ছটা এনেকৈ মিলাই লৈ ওপৰৰ মুখনিটো আমি এনেকৈ মাৰি দিম। ঠিক এইদৰে আমি গোটেই কাপোৰখিনিয়ে মাৰি যাম। আমাৰ এটা ছাইড হৈয়ে গ'ল মোটামুটি। আমি ইয়াতে বেছি কাপোৰখিনি কাটি দিম। এইবাৰ আমি এটা ছাইড লৈ লৈছোঁ। বন্ধুসকল, বহুতে আমাৰ এইটো ছাইডৰ পৰাও লগাই, এইটো ছাইডৰ পৰা লগাব পাৰি যদি সৰু হয়। ইমান ডাঙৰ হ'লে এইটো ছাইডৰ পৰা লগাব, কিন্তু ইয়াতকৈ যদি বহল হয় আমি এইটো ছাইডৰ পৰা লগোৱা ভাল। চ' সৰু ডাঙৰ কথা নাই, আমি এই ছাইডটোৰ পৰা লগাই গ'লে বেছি ভাল হয়। আমি আকৌ এইটো ছাইডৰ পৰা লগাই যাম। আমি এইটো ছাইডৰ পৰা লগালে ফিনিচিংটো বহুত ভাল হয়, গতিকে আপোনালোকেও এইটো ছাইডৰ পৰা লগাব, নিশ্চয় ভাল পাব। আমাৰ হৈ গ'ল এইটো ছাইড লগোৱা। আমি ওলোটাই দি সেই ছটা নিচিনাকৈ ইফালেও আমি লাইনিং ছটা তলত সোমাই দি ওপৰৰ কাপোৰটো মুটুকাই ল'ম। ওপৰৰ কাপোৰটো মুটুকাই আমি চিলাইটো লগাই ল'ম। ঠিক সেই ছটাৰ দৰে
এই নিয়মত আপোনালোকে যিমান ডাঙৰ ফুল হ'লে লগাব পাৰিব, ঠিক এই নিচিনাকৈ লগাই ল'ব। তো আমাৰ হৈ গ'ল, এই ছাইডটো হৈ গ'ল আমাৰ। তো আমি আমাৰ বেছি কাপোৰখিনি আমি কাটি ল'ম। এইবাৰ আমি ছাইড জইন কৰিম। ছাইড জইন কৰোঁতে বন্ধুসকল আমাৰ এটা কথা আছে, আমি এটা ছাইড কাটি লৈছিলোঁ, সেই যিটো ছাইড আমি কাটি লৈছিলোঁ সেই ছাইডটো আমাৰ কেঁচা হৈ গৈছে, সূতাটো ওলাই থাকিব আমাৰ। চ' আমি এই ছাইডটো পাল্টা ছাইডৰ পৰা আমি লগ লগাই, সূতাটো আমাৰ যিহেতু ওলাই থাকিব, লগ লগাই চিলাই এটা মাৰি ল'ম প্ৰথমতে। এটা আমাৰ অলপ ডবল চিলাই হ'ব, আপোনালোকে চাই থাকক। এটা ছাইড আমি কাটিছিলোঁ, আমি এই ছাইডটোৱে কাটিছিলোঁ, এই ছাইডটো আমাৰ চিলনিৰ পদ্ধতিটো অলপ বেলেগ হ'ব, আমাৰ সেই ছাইডটো চিলনিটোৰ পদ্ধতিটো বেলেগ হ'ব। আপোনালোকক এইকাৰণে দেখাইছোঁ দুটা পদ্ধতিত, কাৰণ আজিকালি মেখেলাবিলাক বহুত বহল আহে। চ' আপোনালোকেও কাটি এনেকৈ একে পদ্ধতিত মাৰিলে ফিনিচিংটো ভাল হ'ব। আমি এনেকৈ আহি মাজত কাটি ল'ম। বহুতে আগতে মাজত খৰা কৰি দিয়ে, পিছত যাই কাটা দীঘল হৈ যায়। চ' আমি চিলাইটোৰ গালে গালে এটা চিলাই মাৰি যাম, কাটি যাম। চাব পাৰে আপোনালোকে, একদম চিলাইটো কাষে কাষে আমি কাটি গৈছোঁ, পাল্টা ছাইডৰ পৰা চিলাইটো মাৰিছোঁ আমি। এইবাৰ আমি ওলোটাই দিম, ওলোটাই দি আমি এইবাৰ এক চাপতকৈ অলপ বেছিকৈ আমি চিলাইটো মাৰি যাম। চাব পাৰে আপোনালোকে কিমান দূৰত্বত চিলাইটো মাৰিছোঁ। ঠিক এইদৰে আপোনালোকে মাৰিব। এক চাপতকৈ অকণমান বেছিকৈ মাৰিছোঁ। তো হৈ গ'ল আমাৰ এইটো ছাইড চিলাই মাৰা। আপোনালোকে এইবাৰ চাব পাৰে আমাৰ পাল্টা ছাইডৰ ফিনিচিংটো কি ধুনীয়া হৈছে। ইয়াতে আমাৰ যিখিনিলে ফলছ আছিল সেইখিনিলে আমি এটা লক চিলাই এটা মাৰিম, ওপৰত ফলছ থকাখিনিতহে মাৰিম আমি, বাকীখিনিত নামাৰোঁ। তো আমাৰ এই ছাইডটো মোটামুটি হৈ গ'ল। আপোনালোকে ফিনিচিংটো চাব পাৰে কি ধুনীয়া হৈছে। এইবাৰ আমাৰ এইটো ছাইড যিহেতু আমাৰ পাৰি আছিল, এইটো ছাইড আমি কাটা নাছিলোঁ, সূতা নোলায় যিহেতু, তো ইয়াতে আমি উল্টা ছাইডৰ পৰাই মাৰিম। ইয়াতে আৰু আমাৰ পাল্টা ছাইডৰ পৰা মাৰি সেই পদ্ধতিত মৰাৰ দৰকাৰ নাই। এতিয়া আমি চিধা মাৰি যাম, যিহেতু পাৰি আছে। সূতা ওলালে আমি সেই পদ্ধতিত মৰা ভাল, আৰু যদি সূতা নোলায় আমাৰ এনেকৈ মাৰিলে হৈ যাব। ঠিক আমি এনেকৈ মাৰি দিম চিধাকৈ। ইয়াতেও আমি এনেকৈ কাটি দিম, গোটেইখিনি কাটি দিম এইবাৰ। তো হৈ গ'ল আমাৰ এইটো চিলাই। তো ইফালেও আমি সিফালৰ ধৰে ইফালেও আমি এটা লক চিলাই মাৰিম, যিখিনিত আমাৰ ফলছ আছে অকল সেইখিনিতে। এই চিলাইটো মাৰিলে আমাৰ ফিনিচিংটো ভাল হয়, আৰু পিন্ধিলে চেণ্ডেল টেণ্ডেলত লাগি নাযায় বন্ধুসকল। চাব পাৰে কি ধুনীয়া ফিনিচিং হৈছে। এনেকৈ যিমান ডাঙৰ মেখেলা হ'লেও, বহল মেখেলা হ'লেও ঠিক এই পদ্ধতিত মাৰিব, ধুনীয়া ফিনিচিং পাব। তো এইবাৰ আমি মুখনিটো মাৰিম।
এনেকৈ আধা ইঞ্চিমান সোমাই লওঁ, লৈ আমি 6 ইঞ্চি মানত চিলাইটো মাৰি যাম। আৰু যদি দীঘল থাকে বহুত আপোনালোকে অলপ কাটি ল'ব, যিহেতু মোৰ এইটো বহুত দীঘল জোখতে আছে। আৰু চুটি থাকিলেও আপোনালোকে অলপ কমকৈ মাৰিব। আমাৰ মুখনি মাৰা হৈ গ'ল, মেখেলা চিলাই হৈ গ'ল। এই পদ্ধতিত চিলাব নিশ্চয় আপোনালোকেও পাৰিব। তো আজিলৈ এৰিছোঁ বন্ধুসকল, আহি আছোঁ বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।